Hello friends, welcome to Asham Vidya. আজি আমি অসমৰ প্ৰাচীন ইতিহাসৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। চলো আহা। প্ৰথম, অসমৰ ইতিহাসক ডেশ যুগত ভাগ কৰিব পাৰি। The history of Assam can be divided into dash eras. এনচাৰটো হ'ল 4 eras, অৰ্থাৎ 4 যুগত ভাগ কৰিব পাৰি। নেক্সট, তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়? এনচাৰটো হ'ল কলিকা পুৰাণ। নেক্সট, প্ৰাচীন কালত অসমক ডেশ নামেৰে জনা গৈছিল? এনচাৰটো হ'ল প্ৰাগজ্যোতিষ। প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল। নেক্সট, প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা আছিল মহিৰংগা দানৱ। নেক্সট, ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল? এনচাৰ প্ৰাগজ্যোতিষপুৰ। নেক্সট, ঘটকাসুৰক কোনে হত্যা কৰিছিল? এনচাৰ নৰকাসুৰ। নেক্সট, নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হোম ডাইনেষ্টি। হোম বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট, ৰামায়ণৰ মতে অমূৰ্ত ৰজা আছিল ডেশ ৰাজ্যৰ প্ৰতিষ্ঠাপক? প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট, প্ৰাগ ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ আছিল ধৰিত্ৰী। নেক্সট, ঘটকাসুৰ এজন শাসক আছিল। ঘটকাসুৰ আছিল কিৰাতৰ শাসক। প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? এনচাৰ ঘটকাসুৰ। ঘটকাসুৰক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট, অসম অঞ্চলত সংকলিত হোৱা মধ্যযুগীয় গ্ৰন্থ দুখনৰ নাম কি আছিল? এখন আছিল কলিকা পুৰাণ আৰু ছেকেণ্ডখন আছিল যোগিনী তন্ত্ৰ। নেক্সট, তান্ত্ৰিক গ্ৰন্থ যোগিনী তন্ত্ৰ দুগৰাকী দেৱীৰ পূজাৰ বাবে উৎসৰ্গিত। এটা কালী আৰু আনটো আছিল কামাখ্যা। নেক্সট, কলিকা পুৰাণৰ মতে বৰ্মন বংশৰ পৌৰাণিক পূৰ্বপুৰুষ নৰক আছিল ভাৰাহা, ফৰ্ম অফ বিষ্ণু এণ্ড ভূমি। নেক্সট, তলৰ কোনটো পুৰাণৰ মতে কামৰূপৰ কেন্দ্ৰত কামাখ্যা মন্দিৰ আছিল? এনচাৰ কলিকা পুৰাণ। নেক্সট, ৰণপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰ পীঠ প্ৰাচীন কামৰূপৰ 4টা বিভাগ আছিল। তলৰ কোনটো ঐতিহাসিক ৰচনাত এই 4টা বিভাজনৰ বিষয়ে উল্লেখ আছে? এইকেইটাৰ উল্লেখ আছে যোগিনী তন্ত্ৰত। নেক্সট, প্ৰাগজ্যোতিষপুৰত ডেশ ৰজাই হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? এনচাৰটো হ'ল নৰকাসুৰ। নৰকাসুৰে হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। কোনে নৰকাসুৰক হত্যা কৰিছিল? এনচাৰ শ্ৰীকৃষ্ণ। নেক্সট, নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল? নৰকাসুৰৰ সেনাপতি মুৰাক হত্যা কৰিছিল শ্ৰীকৃষ্ণই। নেক্সট, মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্য কোনে শাসন কৰিছিল? এনচাৰটো হ'ল ভগদত্ত। নেক্সট, কোনজন কামৰূপ ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? এনচাৰ ভগদত্ত। নেক্সট, ভগদত্তৰ হাতীটোৰ নাম কি আছিল? হাতীটোৰ নাম আছিল সুপ্ৰতিকা। নেক্সট,
কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই ড্যাশ পক্ষত যুদ্ধ কৰিছিল? এনচাৰটো হল কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিল। নেক্সট, ভগদত্তৰ শৌৰ্যৰ কথা উল্লেখ কৰা মহাভাৰতৰ পৰ্বৰ নাম কি? এইখন আছিল দ্ৰোণা পৰ্ব, দ্য বুক অফ দ্ৰোণা। নেক্সট, গুৱাহাটী দীঘলী পুখুৰী ড্যাশৰ লগত জড়িত? এনচাৰ ভগদত্তৰ লগত জড়িত। নেক্সট, কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তক ড্যাশ দ্বাৰা হত্যা কৰা হৈছিল? এনচাৰ অৰ্জুনৰ দ্বাৰা হত্যা কৰা হৈছিল। নেক্সট, ভানুমতী ভগদত্তৰ কন্যাৰ বিবাহ হৈছিল ড্যাশ দুৰ্যোধনৰ লগত? নেক্সট, প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? প্ৰাচীন কালত বিদৰ্ভৰ ৰজা আছিল ভীষ্মক। নেক্সট, কুণ্ডিল নদীৰ পাৰত কোনে নিৰ্মাণ কৰিছিল কুণ্ডিল নগৰ? এনচাৰটো হল ভীষ্মক। নেক্সট, ৰুক্মিণী আছিল ড্যাশ ৰজাৰ ৰাজকুমাৰী? ৰুক্মিণী আছিল কুণ্ডিল নগৰ শদিয়াৰ ৰাজকুমাৰী। নেক্সট, ৰুক্মিণী আছিল ড্যাশ ৰজাৰ কন্যা? ৰুক্মিণী আছিল ভীষ্মক ৰজাৰ কন্যা। নেক্সট, প্ৰাচীন কালত কুণ্ডিল নগৰক ড্যাশ নামেৰেও জনা গৈছিল? এনচাৰ ভীষ্মক নগৰ। নেক্সট, অসুৰ ৰাজ্য শোণিতপুৰ ৰাজ্য ড্যাশৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ মৰিচি। নেক্সট, শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? এনচাৰ বান ৰজাৰ ৰাজধানী আছিল। নেক্সট, মধ্য অসমত নৰকাসুৰৰ সমসাময়িক কোন আছিল? মধ্য অসমত নৰকাসুৰৰ সমসাময়িক আছিল বানাসুৰ। বানা ৰজাৰ পিতা কোন আছিল? বানা ৰজাৰ পিতা আছিল বালি। নেক্সট, তেজপুৰত তলৰ কোনজন ৰজাৰ শাসন আছিল যেতিয়া শ্ৰীকৃষ্ণ নাতি অনিৰুদ্ধক উদ্ধাৰৰ বাবে আহিছিল? এনচাৰ বান ৰজা। নেক্সট, কিংবদন্তি অনুসৰি শোণিতপুৰৰ শক্তিশালী অসুৰ ৰজাৰ বানাসুৰৰ আছিল 1000 আৰ্মছ। অসুৰ ৰজা বানৰ কন্যা উষাক কোনে বিয়া কৰাইছিল? অসুৰ ৰজা বানৰ কন্যাক অনিৰুদ্ধ, দ্য গ্ৰেণ্ডসন অফ কৃষ্ণ। নেক্সট, কোনে অনিৰুদ্ধক অলৌকিক শক্তিৰ যোগেদি দ্বাৰকাৰ পৰা অপহৰণ কৰি উষালৈ আনিছিল? এনচাৰটো হল চিত্ৰলেখা। নেক্সট, Usha, the daughter of Asur king Ban and Prince Aniruddha had a sacred marriage called Gandharva. Next, তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ ড্যাশৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? তো বানাসুৰৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। নেক্সট, শোণিতপুৰৰ ৰজা বানাসুৰৰ মহান ভক্ত আছিল শিৱ বা হৰ। নেক্সট, নাগশংকৰ মন্দিৰটো ড্যাশৰ দ্বাৰা নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হৈছিল? এনচাৰটো হল নৰাশংকৰ। নেক্সট, প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান ড্যাশ নামেৰে জনাজাত? এতিয়া তিনিচুকীয়া নামেৰে জনাজাত। নেক্সট, তলৰ কোনজন প্ৰাচীন প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী আৰু প্ৰখ্যাত ৰজা? যেটো হল নৰকাসুৰ। নেক্সট, তলৰ কোনটো দানৱ বংশৰ সঠিক কালক্ৰমত আছে? এনচাৰ মহিৰংগা
সম্বাৰসুৰ, ৰত্নাসুৰ আৰু খটকাসুৰ। নেক্সট, অসমৰ আদিম বাসিন্দা কোন কোন লোক আছিল? খাচীছ। নেক্সট, প্ৰাচীন অসমৰ যুদ্ধৰ প্ৰধান অস্ত্ৰ তলৰ কোনটো আছিল? এনচাৰ পাৰশু। নেক্সট, চান্দ সদাগৰ চৰিত্ৰটো ডেছৰ কাহিনীত পোৱা যায়? চান্দ সদাগৰৰ চৰিত্ৰটো বেহুলাৰ কাহিনীত পোৱা যায়।